নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ চেনেল স্মিতা slearnলৈ তোমালোকক স্বাগতম জনাইছো আজি আমি ক্লাছ 4 ৰ ইংৰাজী পাঠ্যক্ৰমৰ লেসন 5 দা লেটাৰ নামৰ পয়েমটো পঢ়াৰ লগতে তাৰ অসমীয়া ভাঙনিসমূহ তোমালোকৰ লগত আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাবা ইয়াত পয়েমটোৰ নাম দিয়া আছে দা লেটাৰ্স লেটাৰ বুলি ক'লে আমি এখন চিঠিপত্ৰ তোমালোকে নিশ্চয় ধৰিব পাৰিছা লেটাৰ মানে এখন চিঠিৰ কথা কোৱা হৈছে ধৰণৰ এখন চিঠি য'ত খামৰ ভিতৰত থাকে আৰু চিঠিৰ জৰিয়তে আমি কি পঠাব পাৰো আগৰ দিনত এতিয়াতো বহুতখিনি সলনি হৈছে আগৰ দিনত মানুহে যেতিয়া মোবাইল বা কম্পিউটাৰ বা লেপটপ এনে ধৰণৰ নাছিলে তেতিয়া তেওঁলোকে চিঠিৰ জৰিয়তে খবৰ বাতৰিবোৰ এঠাইৰ পৰা আন ঠাইলৈ পঠাইছিলে গতিকে এনে ধৰণৰ সা-সঁজুলিসমূহৰ দ্বাৰা আমি বৰ্তমান সময়ত খবৰ বাতৰি এঠাইৰ পৰা আন ঠাইলৈ পঠাব পাৰো এই কবিতাটো তাৰ ওপৰতে লিখা হৈছে ইয়াত দিছে these are different way to which we get messages and information যদি আমাৰ বিভিন্ন ধৰণৰ খবৰ বাতৰি এঠাইৰ পৰা আন ঠাইলৈ বা কাৰোবাক দিবলগীয়া হয় তেনেহলে আমি মেছেজেস মানে কি যিবোৰ খবৰ আমি পঠাও বা ইনফৰমেশন কোনো কিছুমান দৰকাৰী ইনফৰমেশন যদি আমাৰ দিবলগীয়া হয় তেনেহলে আজিৰ যুগত মোবাইলৰ জৰিয়তে আমি দিব পাৰো বা লেপটপত ইমেইলৰ জৰিয়তে নহলে চিঠি এনে ধৰণৰ চিঠিৰ জৰিয়তে আমি খবৰ বাতৰি দিব পাৰো গতিকে এতিয়া হাসন কবিতাটো পঢ়ো ইয়াত দিয়া আছে let's read a poem about a letter এতিয়া পঢ়ো হাসন এই লেটাৰ নামৰ কবিতাটো I am writing a letter মই এখন চিঠি লিখিছো to send by the পোষ্টৰ জৰিয়তে এখন চিঠি মই লিখি মানে পঠাবৰ কাৰণে it is to the persons I care for the most যিজন মানুহলৈ যোনে মোক বহুত কেয়াৰ কৰে কেয়াৰ মানে কি যোনে মোক খুব মৰম কৰে বা এনে ধৰণৰ বুজোৱা হয় I write the date clearly আৰু যেতিয়া চিঠিখন লিখিছিলো মই তাত ডেটটো স্পষ্টভাৱে লিখিছিলো ক্লিয়াৰলি মানে কি স্পষ্টকৈ লিখা and put the address আৰু তাত মই এড্ৰেছও লিখি দিছিলো and begin dearest mommy did anyone guess আৰু তাত মই প্ৰথম আৰম্ভ কৰিছিলো মানে মোৰ মৰমৰ মা বুলি তোমালোকে নিশ্চয় ধৰিব পাৰিছা কালৈ চিঠিখন মই লিখিছো তাৰ উল্লেখ কৰি দিছে তাই মাকলৈ লিখিছে মাম্মি মানে কি আমি মাক বুজো গতিকে তাই মাকলৈ চিঠিখন লিখিছিলে আৰু প্ৰথমে তাই চিঠিখন লিখোতে আৰম্ভণিটো ডিয়াৰেষ্ট মাম্মি বুলি লিখিছিলে my pain travels slowly আৰু তেতিয়া মোৰ পেইনটো খুব লাহে লাহে চলিছিলে ট্ৰেভেলছ মানে কি যেতিয়া আমি লিখো এনে ধৰে পেইনটো খুব এনেকৈ যেতিয়া লিখা হয় লাহে লাহে লিখিছিলে ট্ৰেভেলছ মানে কি পেইনটো যেটো চলি আছিল লিখিলে যেটো পেইন এনেকৈ আমি চলি থকা হয় তাক ট্ৰেভেলছ বুলি কৈছে ট্ৰেভেলছ স্লোলি মানে লাহে লাহে লিখিছিল and all down long sheet আৰু গোটেই মানে চিঠিখনৰ যেতিয়া এটা বহি পাতত লিখিছিলে সেই পাতটোৰ গোটেই পেজটোতে তাই লাহে লাহে চিঠিখন আখৰবোৰ লিখিছিলে because I am so anxious আৰু কাৰণ তাই মানে খুব সাৱধানেৰে চিঠিখন লিখিছিলে to keep it all neat মানে তাই পৰিপাটিকৈ যাতে চিঠিখন লিখিব পাৰে মাকলৈ দিওঁতে চিঠিখন পৰিপাটিকৈ লিখি দিব পাৰে তাৰ কাৰণে তাই খুব লাহে লাহে চিঠিখন আখৰবোৰ লিখিছিলে I carefully blot it to dry up the ink আৰু তাই কিছুমান এখন কাগজ ব্যৱহাৰ কৰিছিলে য'ত যি চিয়াহী কলমেৰে লিখিছিলে সেই চিয়াহী যাতে শুকাই পৰে এনেকুৱা ধৰণৰ এখন পেপাৰ ব্যৱহাৰ কৰিছিলে such nice blotting paper the color is pink আৰু যিখন ব্লটিং পেপাৰ তাই ইউজ কৰিছিলে সেইখনৰ কালাৰ আছিলে পিংক কালাৰ এনেধৰণৰ তাই এখন কাগজ ব্যৱহাৰ কৰিছিলে যিখন কাগজত লিখিলে চিয়াহী কলমেৰে যেতিয়া লিখা হয় তেতিয়া আখৰবোৰ খুব সোনকালে শুকাই পৰে আৰু সেই কাগজখনৰ কালাৰটো আছিলে পিংক কালাৰ মানে গুলপীয়া কালাৰ আছিলে I turn the page over and on goes my pen আৰু তেতিয়ালৈকে তাই মানে পেজটো যেতিয়া এটা পেজ শেষ হোৱাৰ পিছত আনটা পেজ লুটিয়াইছিলে তেতিয়ালৈকে তাই লিখি গৈ আছিলে till lastly come he says there is just room for 10 আৰু তেতিয়ালৈকে লিখি গৈ আছিলে যেতিয়ালৈকে তাই অলপমান খালী ঘৰ আছিলে য'ত তাই মৰমৰ মাকক লাষ্টৰ সময় এটা মানে সুমাৰ জৰিয়তে মৰম পঠাইছিলে আৰু সেই খালী ঘৰ কেইটা ঘৰ আছিলে 10টা ঘৰ 10টা ঘৰ লিখা তাত আছে বুলি ইয়াত উল্লেখ কৰিছে তেনেকুৱা এনে ধৰণৰ খালী স্পেচ দিয়া আছিলে
য'ত তাই মাকলৈ মৰম পঠাইছিলে চুমাৰ জৰিয়তে The envelope ready I put the stamp on আৰু envelope বুলি ক'লে যেতিয়া এখন চিঠি আমি খামৰ কথা কৈছে যেতিয়া চিঠি এখন আমি লিখি পেলাই এটা খামৰ ভিতৰত ভৰাই ডাকঘৰৰ জৰিয়তে পঠাও সেই এনভেলপটো ৰেডি হৈ আছিল আৰু তাত ষ্টাম্প মৰা আছিল এটা এনভেলপৰ ওপৰত কি থাকে এটা ষ্টাম্প মাৰা থাকে এড্ৰেছটো থাকে and run to the post box and now it has gone সেই এনভেলপৰ ভিতৰত চিঠিখন ভৰাই তাই পোষ্ট অফিচৰ ফালে কি কৰিছিলে দৌৰিছিলে মানে পোষ্টৰ জৰিয়তে তাই কি কৰিছিলে ডাকঘৰত গৈ পোষ্টৰ জৰিয়তে তাই চিঠিখন মাকলৈ পঠাব সেইকাৰণে তাই ডাকঘৰলৈ গৈ চিঠিখন তাত দিছিলে গৈ এনেকৈ তোমাৰ এটা ডাকঘৰত থাকে পোষ্ট অফিচত তোমালোকে দেখা পাইছা ইয়াত চিঠিখন ভৰাই দিয়া হয় আৰু তাত পোষ্ট মাষ্টাৰে আহি কি কয় চিঠিবোৰ ইয়াৰ পৰা উলিয়াই তোমাৰ য'ত এড্ৰেছটো লিখা থাকে তাত গৈ দি আহেগৈ এনেদৰে এখন চিঠি আমি এঠাইৰ পৰা আন ঠাইলৈ ডাকঘৰৰ জৰিয়তে পঠাব পাৰোঁ কবিতাটো এইখিনি আছিলে অসমীয়া ভাঙনি যদি তোমালোকে ভালকৈ বুজা নাই আকৌ এবাৰ ভিডিঅ'টো ভালকৈ চাই ল'বা তেতিয়া ভালকৈ বুজি পাবা আৰু ইয়াৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ চাই ল'ব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানেই আছিলে ধন্যবাদ